স্বাগতম জনাইছো সকলোকে আমাৰ ইউটিউব চেনেল মাছা টক্সলৈ। আজি আমি আলোচনা কৰিম কেনেকৈ দীক্ষা এপত ৰেজিষ্ট্ৰেশ্যন কৰা হয়। প্ৰথমতে গুগল প্লে ষ্টৰৰ পৰা দীক্ষা এপটো সাৰ্চ কৰি ইনষ্টল কৰি লওক। DIKSHA বুলি লিখি সাৰ্চ কৰক। তাৰপিছত যেটো এপ সন্মুখত ওলাব 4.3 ৰেটিং থকা এইটো এপ ইনষ্টল কৰিব লাগিব। ইনষ্টল বটনত ক্লিক কৰিলে ইনষ্টল হৈ থাকিব। হেউজিয়া ইনষ্টল বুটামত স্পৰ্শ কৰাৰ লগে লগে ইনষ্টল হৈ থকা দেখাব আৰু সম্পূৰ্ণভাৱে ইনষ্টল হোৱাৰ পিছত এপটো ওপেন কৰিব লাগিব আৰু ওপেন কৰাৰ পিছত ভাষা বাছনি কৰিব লাগিব। এটো হৈছে এপ ল্যাঙ্গুৱেজ হয়, এটো টেক্সট বুকৰ ল্যাঙ্গুৱেজ নহয়, ভাষা নহয়। গতিকে এপৰ ল্যাঙ্গুৱেজটো আপুনি বাছনি কৰি লওক। এতে ইংলিশটো বাছনি কৰা হৈছে প্ৰথমতে। তাৰপিছত আপুনি কি হিচাপে লগইন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব, টিচাৰ হিচাপে, পেৰেন্টছ হিচাপে বা ষ্টুডেন্ট হিচাপে যেটো আপোনাৰ অপচন হেতু বাছি লওক। তাৰপিছত বোৰ্ড সিলেকশন কৰিব লাগিব। ইয়াৰ পৰা আপুনি বোৰ্ড বা ষ্টেটৰ নাম বাছনি কৰিব লাগিব। যেটো বোৰ্ড বা ষ্টেট বাছনি কৰে হেতু বোৰ্ড বা ষ্টেটৰ লগত জড়িত পাঠ্যক্ৰম বিলাক আপুনি পাই থাকিব। তাৰপিছত মিডিয়াম বাছনি কৰিব লাগিব আৰু এইটো মিডিয়াম হৈছে পাঠ্যপুথিৰ মিডিয়াম হয়। তাৰপিছত বাছনি কৰক ক্লাছৰ কোনটো ক্লাছৰ মেটেৰিয়েলছ আপুনি বিচাৰে বা কোনটো ক্লাছত আপুনি শিক্ষক হিচাপে শিক্ষকতা কৰি আছে সেই ক্লাছটো বাছনি কৰি লওক। তাৰপিছত কন্টিনিউ কৰক। কন্টিনিউ মাৰাৰ পিছত প্ৰফাইল আপডেটেড সাকসেসফুলি বুলি দেখাব। এতে আপুনি ইয়াৰ পৰা ষ্টাডি মেটেৰিয়েল বা ভিডিও বিলাক চাব পাৰে। কিন্তু সম্পূৰ্ণ ফিচাৰ্স বিলাক উপভোগ কৰিবলৈ হলে ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী দীক্ষা এপটো খুলিব তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰাটো অত্যাৱশ্যকীয়। গতিকে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব। তলপিনে স্ক্ৰল ডাউন কৰি লগইন বুটামখনত স্পৰ্শ কৰক। ৰেজিষ্ট্ৰেশ্যন কৰাৰ তিনটা প্ৰক্ৰিয়া আছে, কিন্তু ইয়াতে আমি প্ৰথম প্ৰক্ৰিয়াটো বাছনি কৰিম। ৰেজিষ্টাৰ হিয়াৰ এইটো অপচন বাছনি কৰাৰ লগে লগে এটা পৃষ্ঠা খোল খাব, ৱেব পৃষ্ঠা, আৰু এইটো পৃষ্ঠাত আমি ইমেইল আইডি বা কন্টাক্ট নাম্বাৰ বহাব লাগিব। এই ড্ৰপ ডাউন লিষ্টৰ পৰা নিজৰ জন্ম চনটো বাছনি কৰি লওক। জন্মৰ চনটো বাছনি কৰাৰ পিছত তলত নিজৰ নাম লিখিব লাগিব। মোবাইল নাম্বাৰ বা ইমেইল আইডি দিয়াৰ পিছত এটা পাসওয়ার্ড বনাওক। তাত কমেও 8টা আখৰ থাকিব লাগিব। ইংৰাজী বৰ্ণমালাৰ আপাৰ কেছ, লোৱাৰ কেছ আৰু স্পেশাল ক্যাৰেক্টাৰ লগতে যিকোনো নাম্বাৰ দিব লাগিব। তেতিয়াহে পাসওয়ার্ড হ'ব, অন্যথায় পাসওয়ার্ড ষ্ট্ৰং নহয়। তাৰপিছত কন্টিনিউ কৰি যাওক। মোবাইলত বা ইমেইল আইডিত যেটো ওটিপি আহিব সেই ওটিপিটো ইয়াতে ভৰাই লওক। যদি ওটিপি এবাৰত নাহে তেনেহলে যেতিয়ালৈকে এই ৰিসেন্ট ওটিপি অপশনটো এক্টিভ নহয় তেতিয়ালৈকে অপেক্ষা কৰক আৰু এটো এক্টিভ হোৱাৰ পিছত ৰিসেন্ট মাৰি দিয়াৰ লগে লগে আকৌ ওটিপি আহিব আৰু যেটো ওটিপি আহিব সেই ওটিপিটো ইয়াতে শুদ্ধকৈ ভৰাই লওক। ইতিমধ্যে আমি ওটিপিটো পাইছো। ওটিপিটো ইয়াতে শুদ্ধকৈ বহাই লম। ওটিপি বহাৰ পিছত সাবমিট বটনত ক্লিক কৰাৰ লগে লগে একাউণ্টটো ভেৰিফিকেশ্যন হৈ যাব। এতে আপোনালোকে চাব পাৰিছে এতে লিখা আছে ভেৰিফিকেশ্যন সাকসেসফুল, লগইন টু কন্টিনিউ। এতিয়া আমি আকৌ লগইন কৰিম। লগইন কৰিবলৈ মোবাইল নাম্বাৰ বা ইমেইল আইডি যেটো দিছিল হেতু ব্যৱহাৰ কৰিব আৰু পাসওয়াৰ্ডটো দিয়াৰ পিছত লগইন হৈ যাব সাকসেসফুলি। লগইন হোৱাৰ পিছত আকৌ কি হিচাপে আপুনি লগইন কৰিছে হেতু বাছনি কৰিব লাগিব, টিচাৰ বা ষ্টুডেন্ট বা পেৰেন্ট যেটো হয়। তাৰপিছত বোৰ্ড বাছনি কৰক। ইয়াৰ পৰা তো বোৰ্ডটো বাছনি কৰি লম আমি। তলমুৱাকৈ থকা কাৰ চিহ্নত ক্লিক কৰি ইয়াৰ পৰা ৰাজ্যখন বাছি লম। ৰাজ্যটো বাছি লোৱাৰ পিছত মিডিয়াম বাছনি কৰিব লাগিব আৰু এইটো মিডিয়াম মানে টেক্সট বুকৰ মিডিয়াম বুজাইছে। তাৰপিছত কোনটো ক্লাছৰ মেটেৰিয়েল আপুনি চাব বিচাৰে সেই ক্লাছটো বাছনি কৰিব লাগিব। ক্লাছ বাছনি কৰাৰ পিছত প্ৰফাইল আপডেটেড সাকসেসফুলি হৈ যাব। যেহেতু শিক্ষক হিচাপে প্ৰফাইলখন আপডেট কৰা হৈছে গতিকে ব্লক বাছনি কৰিব লাগিব, কোনটো ব্লকত আপুনি শিক্ষকতা কৰি আছে আৰু কোনটো ক্লাষ্টাৰৰ অন্তৰ্গত সেই ক্লাষ্টাৰটো বাছনি কৰি লওক কাৰ চিহ্নৰ পৰা। একেদৰে ক্লাষ্টাৰ বাছনি কৰাৰ পিছত সেই ক্লাষ্টাৰৰ কোনটো বিদ্যালয়ত আপুনি শিক্ষকতা কৰি আছে সেই বিদ্যালয়খনৰ নামও বাছনি কৰি ল'ব লাগিব। জিলা, ব্লক, ক্লাষ্টাৰ আৰু বিদ্যালয়খনৰ নাম বাছনি কৰাৰ পিছত কাষতে থকা সাবমিট বুটামত স্পৰ্শ কৰিব লাগিব আৰু সাবমিট বুটামত স্পৰ্শ কৰাৰ লগে লগে প্ৰফাইলটো পুনৰবাৰ আপডেটেড সাকসেসফুলি বুলি দেখাব। তাৰ পিছত আপোনাৰ একাউণ্টটো সম্পূৰ্ণভাৱে সফলভাৱে ৰেজিষ্টাৰ্ড হৈ গৈছে। এতিয়া আপুনি ইয়াত থকা যিকোনো ফিচাৰ্সটো উপভোগ কৰিব পাৰে। উদাহৰণস্বৰূপে ইয়াত থকা এটা ভিডিও, এটা পাঠৰ ওপৰত প্ৰস্তুত কৰি থোৱা ভিডিও আমি প্লে কৰি চাম। একেদৰে আপুনিও নিজৰ ইচ্ছা অনুসৰি যিকোনো পাঠৰ ওপৰত থকা ভিডিও
চাব পাৰে বা ল'ৰা ছোৱালীসকলক দেখুৱাব পাৰে। আশা কৰিছোঁ আপোনালোকে দীক্ষা এপত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটোৰ সৈতে যুক্ত হওক, ছাবস্ক্ৰাইব কৰক আৰু লগৰ বন্ধু বা সমনীয়া বা সতীৰ্থসকলৰ সৈতে শ্বেয়াৰ কৰিব।